আহি পাইছে আমাৰ মক্কেল বন্ধু হ'ব। আমি এতিয়া ওলাইছোঁ, সৌৰভ আহি পাইছে। তো এতিয়া তাৰমানে গৈ আছোঁ। এতিয়া ক'ত যাওঁ, আজি এটা চেলেঞ্জ আপোনালোকক দি আছোঁ, মানে মই নিজে একচেপ্ট কৰি আছোঁ। তো ব'লক আমি আগত যাই পেলাই ৰখি পেলাই আপোনাৰ বতৰটো মানে মিডিয়াম হৈ আছে। আমি এতিয়া এক জেগাত ৰখিলোঁ, এতিয়া বহুত বৰষুণো দি আছে। এতিয়া ৰখি পেলাই এতিয়া আপোনালোকক চেলেঞ্জটো কওঁ। তো আজিৰ চেলেঞ্জ হ'ল, আমি এতিয়া যোনটো জাৰ্ণি কৰিছোঁ, এতিয়া বৰ্তমান ৰাতিপুৱা 10টা বাজিছে। ৰাতিপুৱা 10টা 10:30 বাজি আছে, টাইমটো চাওঁ 11টাই বাজে আৰু আমাৰ বেছি লেট হৈ গৈছে। এতিয়া ৰাতিপুৱা বহুত মৰ্ণিং বহুত টাইম আছিল, ভাল হ'ল। কিন্তু মেইন কথাটো হ'ল কি, এতিয়া চেলেঞ্জটো দি আছোঁ, চেলেঞ্জটো কৈ লওঁ মই। চেলেঞ্জটো হ'ল আজি 100 ৰুপিজ। তো 100 ৰুপিজত আমি আজি ষ্টে কৰিম, আমি দুইজনে। তো 100 ৰুপিজত আমি ক'ত কিমান কি পাওঁ, কেনেকৈ খাওঁ, দিনটো কেনেকৈ চলিব পাৰোঁ, আজি সন্ধিয়ালৈকে কিমান দূৰ পাৰোঁ। তো সেই 100 টকাত আমি আজি জাৰ্ণি কৰিম। 100 টকা আপোনালোকক মই নোটখন দেখুওৱা নাই, বাট কিমানখিনি কৰি আমি খৰচ কৰিব পাৰোঁ চাওঁ। ক'ত চেঙেৰা 5 টকা, ক'ত 10 টকা কিমান লয়, চাহ খাওঁ বা ব্ৰেড খাওঁ, কিবা ফাষ্টফুড কিমান চিপত আমি মানে 100 টকাত আজি দিনটো চলিব পাৰোঁ, সেইটোৱে চাওঁ। এইটো এটা ষ্ট্ৰাগল বুলি হ'ব আমাৰ ভিডিঅ'। তো এইটো আমি ট্ৰাই কৰি আছোঁ। তো ব'লক ভিডিঅ'টো এনেকৈ আগবঢ়াই লৈ যাওঁ। তো চাই থাকক। ব্লগ কৰি কিন্তু আপি চাব পাৰে, কিন্তু বিৰাট না হয়তো আপি চাব পাৰে। এতিয়া এটা মায়ে দেখি ৰাস্তাই যাই থাকোঁ, নতুন জেগা, নতুন প্লেচ। তো পূৰা ব্লগ কৰি যাই থাকক, ধুনীয়া প্ৰতিটো ডিষ্ট্ৰিক্টৰে। ফেচবুকততো কণ্টেণ্ট আহি থাকে ন, পূৰা নতুন কণ্টেণ্ট আহি থাকে। ক'ত যোৱা, কোন জেগাত যোৱা, আমাৰ ডিষ্ট্ৰিক্টৰ ছোৱালী বেছি ধুনীয়া, অমুক ধুনীয়া। তো আমি যাই মানে ছাৰ্ভে কৰি থকা নিচিনা হয় আৰু তাৰমানে। এই যে এতিয়া বৰ্তমান চাওক, বহুত গছ গছনি এতিয়া তহিলং কৰি 4 লাইনটো হ'ল, কিন্তু বহুত ভাল লাগিছে। ৰাস্তাটো সোনকালে হ'লে আৰু বেছি ভাল লাগিব। কাৰণ প্ৰকৃতিটো ধ্বংস কৰিলেও পৰিৱৰ্তন আহে, অলপ উন্নয়ন হয়। কিন্তু দুই চাইডে মেনেজ কৰিব লাগিব আমি। কাৰণ যদি গছ গছনি আমি 100ডালো গছ গছনি কাটিছোঁ, ডাঙৰ গছ, তাৰ ঠাইত আমি 100ডালৰ ঠাইত আমি 1000ডাল গছৰ পুলি ৰুই পেলাই ৰক্ষণাবেক্ষণ দিব লাগিব, তেতিয়াহে হ'ব। ফাইনেলি এতিয়া বৰ্তমান আহি পাইছোঁ আৰু পঞ্চৰত্ন ব্ৰিজ আহি পাম। এই দেখা পাইছে ধুনীয়া প্ৰাকৃতিক বিনন্দীয়া দৃশ্য, এয়া আপোনালোকে চাব পাৰে। ধুনীয়া পোহৰ, মানে বতৰটো অলপ বেয়া, সূৰ্য নাই, তাৰ কাৰণে তাৰমানে কি ভিডিঅ'বিলাকো আধা নিচিনা। বৰষুণো দি আছে, এতিয়া বৰষুণ ষ্টাৰ্ট হ'ল। এইপিনে আমাৰ পিছপিনে চাব পাৰে, থাপলা বিষাই যায় সেই একদম, কি ক'ব পুৰা বৈদ্য বিহা। এটা বিহা বস্তু এতিয়া মানুহৰ গাত থাকেই, এতিয়া কি ক'ম আৰু। এই ইয়াত পিছপিনে বহিলে চাওক, পুৰা চিটটো কাৰ্ভ চিট হয়তো পুৰা একদম ইয়াত পুৰা বহি পুৰা একদম মানে অৱস্থা কাঢ়ি লৈ যায়। আৰু কমৰ বিষ বয়সো হৈছে। তো আহি ভাল লাগিছে, ধুনীয়া পৰিৱেশ। এয়া বৰষুণ দিয়ে আছে এতিয়া বৰ্তমান টিপটপে। তো আগত যাওঁ এতিয়া। আপোনালোকৰ চেলেঞ্জটোতো মনত আছে, 100 টকাৰ চেলেঞ্জ। তো আগত যাই কি পাওঁ চাওঁ। মোৰতো এনেকুৱা লাগিছে আগত যে 100 টকাৰ চেলেঞ্জটো 1 মিনিটতে চাফা হৈ নাযায়তো, খালি বিস্কুট খোৱাৰ লগে চাওঁ, চাহ খাওঁ, ক'ত কি পাওঁ। তো এই আমাৰ ষ্টাৰ্ট দিছে আৰু প্ৰ' ৰাইডাৰ। তো ইয়াৰ পিছতে আমি নেক্সট ৰাইডিঙৰ প্লেনিং কৰি আছোঁ, ক'ত ৰাইডিং কৰোঁ। কি বুলি কয়, পঞ্চৰত্নৰ ওচৰৰ ভিউ, এইটোৱে নাজাৰা, কি ধুনীয়া নাজাৰা চাওক আপোনাৰ। এইটো ট্ৰেইন লাইন যাই আছে ন, এইটো ট্ৰেইন লাইন, ইমান ধুনীয়া পৰিৱেশ। এইটো ওপৰত ইলেক্ট্ৰিক ট্ৰেইন লাইন চলিব আমাৰ এতিয়া গোৱালপাৰা ডিষ্ট্ৰিক্টৰ মাজেদি, পাহাৰৰ মাজে পুৰা। আপোনালোকে আহক, পুৰা ট্ৰেইন ৰাস্তাটো ওচৰতে আছে যে, সেইকাৰণে ৰাস্তাৰ কাষতে আছে যে, সেইকাৰণে বহুত ভাল লাগিছে। আৰু পাহাৰ আপোনাৰ চাই চব পুৰা পাহাৰ, ধুনীয়া পাহাৰ। ইয়াতে বান্দৰ বহুত পায় অৱশ্যে। তো আপোনালোকে আহিব, চাব, বহুত ধুনীয়া। এইপিনে চাইডত এতিয়া আপোনালোকৰ আছে ব্ৰহ্মপুত্ৰটো অলপ আগত গ'লে এইটোতো বিল আছে। এইটো কি বিল বুলি কয়, কি বিল আছিল এতিয়া, হাছিলা বিল, কিবা বিলটো মনত নাই মোৰ, কিন্তু তো পাহৰি গৈছোঁ, বহুত দিন হ'লতো অহা নাছিলোঁ। তো নামবিলাকো ইমান মনত নাথাকে। তো এতিয়া আহিছোঁ। তো আমাৰ নেক্সট আৰু এতিয়া ৰাইডিঙৰ কাৰণে আমি প্লেনিং কৰি আছোঁ। তো এইটো ফাৰ্ষ্ট এনে জাষ্ট আজি আহিলোঁ, দুইজনে প্লেনিং কৰা নাই। তো নেক্সট আমি ৰাইডিং অলপ দূৰত কৰিম, লং জাৰ্ণি কৰিম। তো তাৰ কাৰণে প্ৰিপেয়াৰো কৰিব লাগিব, বাইক ঠাইবিলাকো ঠিক ঠাক কৰিব লাগিব। এই বসন্তি লৈ যাম আমি পুৰা, ইয়াতে পুৰা ষ্টিকাৰ লগাই দিম এইবাৰ আমি। ইয়াতে পুৰা ব্লগছ
তো তাৰ কাৰণে আৰু এতিয়া প্লেনিং কৰি আছোঁ ক'ত প্লেনিং কৰোঁ আপোনালোকক পিছত লাহেকৈ জনাই দিম তথাপিতো এতিয়া পঞ্চৰত্নলৈকে গৈ আছোঁ এতিয়া পঞ্চৰত্নলৈকে যাইছোঁ পঞ্চৰত্ন যোৱাৰ আগতে আমি এতিয়া কিবা এটা খাই লওঁ ফাইনেলি আমি আহি পালোঁ হোটেলত এইবাৰ সোমাম আপোনালোকে কি কি খাওঁ তো এতিয়া আমি সোমালোঁ খুৰীৰ তাতে এতিয়া কি কি খাওঁ খুৰী চাহ হ'ব না চাহ হ'ব না চাহ খাওঁ চাহ লগতে আৰু কি পুৰি থুৰি কিবা কি খাবি ক পুৰি 100 টকা কমপ্লিট হ'ব লাগিবতো চেলেঞ্জ আছে 100 টকাৰ দে পুৰি থুৰি খাই পেলাই এতিয়া আহিছোঁ আমি এতিয়া বৰ্তমান এতিয়া হৈছে 100 টকাত চেলেঞ্জ আজি 100 টকাক লৈ চেলেঞ্জ কৰিব অহা মানুহজন সিও আছে তইতো আছা না ময়ো আছোঁ বাৰু দুইজনে মিলি আহিছোঁ আমি 100 টকাৰ চেলেঞ্জ তাকো গোৱালপাৰা পঞ্চৰত্নলৈকে আহিছোঁ 100 টকাত চেলেঞ্জ কৰিম আমি আৰু এইপিনে এতিয়া বঙাইগাঁও ডিষ্ট্ৰিক্টলৈকে সোমাই আছোঁ লাহেকৈ আপোনালোকে হ'ব পঞ্চৰত্ন তো চিপ চেলেঞ্জ অফ গোৱালপাৰা ডিষ্ট্ৰিক্ট কিবা বনাই আছে পুৰি তো পুৰি না কি চাহ বনাব দিছা চাহ খাম বাৰু এতিয়া ইমান আইটেম নাই দেচোন দেই 100 টকাত মেকআপ হ'ব লাগিব যিহেতু এয়া 10 টকাৰ পুৰি পানী লৈছোঁ এটা পানী হাফ লিটাৰ আৰু চাহ বনাব দিছোঁ কাৰণ মেকআপ কৰিব লাগিবতো গোটেই দিনটোত 100 টকাটো সেইকাৰণে এনেকৈ অলপ কিপটা কৰি খাব লাগিব নাই খাম বেলেগক খুৱাম কিয় টেনশ্যন লৈছে চকলেট এটা হ'লেও দিব পাৰিম বেলেগ ইয়াৰ কাণ্ড 11টা বজাত ওলাইছিলোঁ ভিডিঅ'টো গম পাইছে না সেই 11টা বজাত ওলাইছোঁ 3টা বজাত পঞ্চাইছে 11টা এনেকুৱা তো বহুত টাইম লাগি গ'ল বৰষুণ দি আছিলে মানে বাটত আপোনালোকক প্ৰিস্ক্ৰিপ কৰি কৰি দেখাই আছোঁ তো সেই 50 টকাই হ'ল 50 টকা 50 তো এতিয়া বৰ্তমান আমাৰ সেই বৰ্ডত গুৱাহাটী 152 কিলোমিটাৰ আমাৰ ইয়াৰ পৰা তো শ্বিলং হ'ল 243 কিলোমিটাৰ আৰু তোৰা 150 কিলোমিটাৰ হয় তো এইখন পঞ্চৰত্ন হয় পঞ্চৰত্নৰ আমি তলত আছোঁ এতিয়া বৰ্তমান তলে তলে এতিয়া যাওঁ অলপহে আগলৈকে যাওঁ কি আছে চাওঁ তো 4 লাইন হৈ আছে তো 4 লাইনৰ এইটো এটা নেক্সট ৰাস্তা হ'ব তাৰমানে সেইখন ব্ৰিজখন আছে আৰু নেক্সট চুলিৰ একদম এই চুলিৰ অৱস্থা বেয়া তো এয়া ব্ৰহ্মপুত্ৰত যাই আছোঁ এইপিনে ৰাস্তা দি ট্ৰাক যায় এই ৰাস্তাটো দি আপুনি যদি যায় না একদম তুৰা শ্বিলং চব ওলাব আৰু শ্বিলং বেছি দূৰ নহয় 250 চামথিং এনেকুৱা কিলোমিটাৰ 243 না 243 তো আমি দুইজনে আছোঁ এতিয়া বৰ্তমান এতিয়া অলপ ৰিল বনাওঁ আমি ইনষ্টাগ্ৰামত মোৰ হেৰি লিংকটো দি দিম ইউটিউবত আপোনালোকে ইনষ্টাগ্ৰামত ফ'ল' কৰি ল'ব তাতে যদি ভাল পায় আৰু ভাল নাপালেতো উপায় নাই কি ক'ম আৰু আপোনালোকে যদি মৰম নিদিয়ে আমিতো আগবাঢ়িব নোৱাৰোঁ আপোনালোকৰ মৰম চেনেলবিলাক দি থাকিব বহুত দিন হ'ল মই ভিডিঅ' কৰা নাছিলোঁ তাৰমানে মোবাইলটো ইফেক্ট হৈ আছে মোৰ অলপ তো কিবা ডিফেক্ট হৈছে তো এনেকুৱা এতিয়া বৰ্তমান ট্ৰেইন লাইন আছোঁ ট্ৰেইন লাইনৰ ওপৰতে আৰু ব্ৰিজখন আছে চাওক আৰু এইপিনে মোৰ বেক চাইডত আছে ব্ৰহ্মপুত্ৰ এই যে ব্ৰহ্মপুত্ৰ পূৰা পিছপিনে তো গৰম লাগে বহুত গৰম লাগে বতৰটোতো বেয়া আপোনালোকে দেখা পাইছে পুৰা ডাৱৰীয়া বতৰ কিন্তু তাৰ মাজতে পাহাৰৰ নিচিনা কৰি উঠি আহিব লাগে এই যে ডাউন সদ্যহ'লে তামোল খাইছোঁ ৰ'ব কি ক'ব আৰু তামোলী মানুহ খাই আছোঁ আৰু এই দি ভিউ চাওক বৈদ্য ভিউ একদম আৰু দেখাই আছোঁ বৈদ্য 40 আৰু পানী বটলটো 10 টকা 50 টকা এতিয়া বৰ্তমান 100 টকাৰ এতিয়া দিনটোত খালোঁ তো আমাৰ এতিয়া বৰ্তমান টাইম হৈছে আপোনালোকে টাইমটো চাব পাৰে 3:30 আপ হৈ গৈছে তো ইয়াতে আমি আৰু ৰিলছ চিলছ বনালোঁ ইয়াতে টাইম লেপছ দিলোঁ টাইম লেপছত মোটামুটি বহুত টাইম গুচি গ'ল তো এতিয়া দেখি পাই আছে আমি ইয়াতে বহুতখিনি টাইম স্পেণ্ড কৰিলোঁ তো এতিয়া যাম ইপিনে পাহাৰৰ কাষে কাষে ব্ৰহ্মপুত্ৰৰ কাষে কাষে এতিয়া যাই আছোঁ তো আপোনালোকে চাই থাকক কেনেকুৱা ধৰণৰ কি হয় এই ৰুলাৰখন 100 টকাত অহা নাই আপোনালোকে চাব পাৰিব তাৰমানে ফটো উঠিছোঁ ইয়াতে এটা তো থাম্বনেইলত দিছোঁ কি কয় থাম্বনেইল তো থাম্বনেইলত দিছোঁ তো আপোনালোকে চাব পাৰিব থাম্বনেইলত ভিডিঅ'টো তো ব'লক যাই থাকোঁ কিনো ক'ম আৰু বহুত দিন হ'লতো কথা কোৱাৰ মানে এক্সপিৰিয়েঞ্চটো কমি গৈছে বহুত দিনৰ পিছত আজি ভিডিঅ' দিলোঁ এক্সপিৰিয়েঞ্চেই নোহোৱা নিচিনা হৈ গৈছে আৰু এটা বস্তু ভাল আপুনি যিমান ভিডিঅ' বনাই থাকিব সিমান এক্সপিৰিয়েঞ্চো হৈ থাকে মানুহৰ আৰু যিকোনো বস্তুৱে কৰি থাকিলে মানুহৰ স্মুথনেছটো আহে তো মই মাজতে বহুতকেইদিন কৰিছিলোঁ তাৰপিছত মাজতে গেপছ দি দিলোঁ তো গেপছ দিয়াৰ পিছতে এতিয়া মই নিজকে তাৰমানে কি ক'ম কনফিউজন হৈ যায় তো কি ক'ম কি নক'ম লাগি যায়
তো সেইটোৰ কাৰণে আৰু প্ৰেক্টিচ কৰি থাকিব লাগে সদায়, যিমান প্ৰেক্টিচ কৰি থাকোঁ সিমান ভাল। তো সেনেকৈ আমাৰ নতুন ইউটিউবাৰ এতিয়া বৰ্তমান জইন হৈছে আমাৰ কমিউনিটিত। তো চাব, চেনেলবিলাক চাব। চেনেলটোৰ নামটো কৈ দিয়ে, দেশী ব্লগছ। তো ৰাইড কৰে, এয়া বাইক পূৰা ৰাইড কৰা হয়। তো আপোনালোকক কৈছোঁৱে, এতিয়া আমি চাগে বা নেক্সট আমি হেৰি কৰি পেলাই আমি লং জাৰ্ণিৰ এটা ট্ৰিপ কৰিম সদ্যহতে। তো গাড়ীবিলাক আৰু ছাৰ্ভিচিং দিব লাগিব, লং জাৰ্ণিত আৰু বহুত প্ৰব্লেম হয়। তো সেনেকুৱা, তো বহুতখিনি থাকে। অলৰেডি আমি বহুত দূৰত আহি পাইছোঁ, আপোনালোকক দেখাই আছোঁ। সুন্দৰ নাজাৰাত আছোঁ আমি। এইখন চাওক, ব্ৰিজখন আছে, ধুনীয়া ব্ৰিজ, তাৰ তলতে আমি এতিয়া বৰ্তমান কৰি আছিলোঁ। তো এইখন নাওখন ব্ৰিটিছৰ জামানাৰে নাও নেকি, এনেই ক'লোঁ আৰু। তো সেইখন এখন নাও আছে, ইয়াতে পৰি আছে ধুনীয়া ধুনীয়া। তো সুন্দৰ পৰিৱেশ আপোনালোকে চাব পাৰে, ব্ৰহ্মপুত্ৰ নাজাৰা। পিছপিনে আমাৰ বেক চাইডত আছে পাহাৰ। এইখন যোনখন পাহাৰখনতে আমি অলপ আগতে আছিলোঁ, চ' সেইখন পাহাৰখনেই আছে ইয়াতে। তো আৰু লগতে ইপিনে গাড়ী আহি থাকে, এইটো দি আপুনি গোৱালপাৰা টাউন যাব পাৰোঁ, এইটো ৰাস্তা দি। এই বেক চাইডত মোৰ যোনটো আছে টাউন, মানে চাব পাৰে ধুনীয়া। এইপিনে ব্ৰহ্মপুত্ৰ, এইটো পাৰত মানে নন্দনীয় এটা দৃশ্য। আৰু সেই ব্ৰিজখন মানে কি, কেমেৰাত হ'লে বহুত দূৰত থকা নিচিনা লাগে, বাট অন দ্য স্পটত যদি আপুনি থাকে তেনেহ'লে ব্ৰিজখনৰ আপুনি ভিউজটো ধুনীয়াকৈ চাব পাৰে, ধুনীয়া লাগে। মানে কেমেৰাত অলপ দূৰ হয়তো, বহুত দূৰ। তো আমি দুজনে ইয়াতে এতিয়া বোলে আৰু টাইম লেপছ দিয়ে, কিবা দি আৰু টাইমটো লেষ্ট, মানে টাইম ৱেষ্ট কৰিব। তো এইটো কি কৰে আৰু তে কৰক দে, ভাল লাগি আছে, অলপ ফ্ৰেছনেছ হ'ব। ইয়াতে বহি লওঁ নেকি অলপ। অঁ, এইপিনেদি কিন্তু ডিম্পু আহি গৈছিল দেই মাজতে। এইটো ৰাস্তাত গুগল মেপে যদি ঢকা দি পেলাই কিন্তু ভাল ৰাস্তা দি ডিম্পুকো দেখাইছে। ডিম্পু এইটো ৰাস্তা দি গৈছিল। গুগল মেপৰ প্ৰয়োজন নাই, আমি আৰু জানে, গুগল আমি মানুহ সুধি গুগল কৰোঁ। তো সেই আৰু দিয়ক, চাই থাকক, আৰু ধুনীয়া ধুনীয়া ভিউজ আপোনালোকক দেখাই আছোঁ বলক। অলপ গোৱালপাৰা টাউনৰ মাজত সোমালোঁ। বন্ধু এজন আছিল, বন্ধু এজনে বহুত দিনৰ মূৰত লগ পালোঁ। তো তাৰপিছতে 50 টকাৰে আগত গ'ল, তাতে পৰঠা তৰঠা খালোঁ। তাৰপিছত আহি অলপ ৰেষ্ট ল'লোঁ, ৰেষ্ট লৈ পেলাই তাৰপিছত চাহ খালোঁ। চাহ খোৱাতে মোটামুটি 10 টকাৰ চাহ খালোঁ, আমুল তাজাৰ, পাৰ কাপ 10 ৰুপিজকৈ, আৰু বিস্কুট 5 টকাৰ বৰ্ডে বিস্কুট। তো টোটেল 50 প্লাছ আপোনাৰ 25, 75 হ'ল। আৰু এতিয়া বৰ্তমান 25 ৰুপিজ আছে। 25 টকা এটা বচাই ৰাখিছোঁ। 25 টকা দি আৰু আগত কি পাওঁ, আগত যদি কিবা পাওঁ 25 টকাত ভাল বস্তু খাই ল'ব লাগিব, চিংৰা ঠিকৰা। 25 টকাত আগত মাৰা দিব পাৰবি। তাকেতো ভাবি আছোঁ। তো এই যে ই পূৰা একদম চেহেৰা দেখাই আহি গৈছে, পূৰা একদম পাৰাৰ বোলে জেগাত। সি আৰু ৰজনী ভাল বস্তু খা, ভাল বস্তু জিন্দগীত নাখায় ইয়াতে। বাৰু চাই থাকক, অলপ আগলৈকে যাওঁ আমি। যাই পেলাই এতিয়াও বেলা ডুবু হৈছে এই যে। তো এতিয়া ইয়াৰ পিছত আমি যাম আৰু। মোটামুটি আন্ধাৰে হ'ল এতিয়া ইয়াতে, মানে ভালেই আন্ধাৰ হ'ল। লাইটো এতিয়া বৰ্তমান ইমান হেৰি নহয় আৰু। তো এতিয়া আমি আহি পাইছোঁ, মাটিয়াৰত পাইছোঁ। তো চাওঁ, আমি যাই আছোঁ, অলপ ৰেষ্ট ল'লোঁ ইয়াতে, তাৰমানে বহুত গৰমো। তো ইয়াতে ৰখি পেলাই এতিয়া ডাইৰেক্ট আৰু ঘৰতে যাম। ডাইৰেক্ট দুধনৈত লগ পাই আছোঁ। এতিয়া লাইট জ্বলাই দিছে, আন্ধাৰ হোৱাৰ কাৰণে ভিডিঅ'টো অলপ প্ৰব্লেম হোৱাৰ কাৰণে লাইটো জ্বলাই দিল। তো আপোনালোকে চাই থাকক, বহুত ভাগৰ মাথাত বহি গৈছে এতিয়া, বৰ্তমান ৰখিছোঁ। তো ব'লক আপোনালোকে চাই থাকিব। এতিয়া বৰ্তমান এয়া আহি পালোঁ, মোক এৰি দিল, ড্ৰপ কৰিল ঘৰৰ আগত। এতিয়া ই যাব ওলাইছে, তাক ক'লোঁ থাক বুলি, সি বোলে নাথাকে, বোলে যায়। তো এইকণে। তো আপোনালোকে চাই থাকিব, ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ইয়াক এতিয়া আলবিদা দিম, ইয়াকো আলবিদা দিওঁ। এই যে পূৰা ৰেডি, ঘৰৰ আগত নামাই দিল। এতিয়া যাওঁ আৰু এতিয়া ময়ো ফ্ৰেছ হওঁ, ফ্ৰেছ হৈ পেলাই এতিয়া টোপনি মাৰিম। বাই।